নমস্কাৰ মই মুনমিয়ে মোৰ চেনেল মুনমি সৈকিয়া বৰালৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে মইও ভালে আছো গা বেয়া আছিল অলপমান ভাল পাইছো এতিয়া আকৌ হাজবেণ্ডৰ গাটো ভাল নহয় হেতু কাৰণে আমি ঘৰলৈ যাবলৈ ওলাইছো আৰু আজি ভাবিছো এটা ভিডিও বনাও আৰু ভিডিওটো কিহৰ ওপৰত বনাবলৈ লৈছো তাকে আপোনালোকক দেখাব বিচাৰিছো তা বলকচোন মোৰ ভিডিওটো ষ্টাৰ্ট কৰো আৰু যদি মোৰ ভিডিওটো আপোনালোকক চাই ভাল লাগে তেন্তে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া বলকচোন ভিডিওটো ষ্টাৰ্ট কৰো আমি যাবলৈ ওলাইছো এতিয়া গাড়ী ষ্টাৰ্ট দিছে আমাৰ ফুলনিখন দেখাই দিও আপোনালোকক এই পাহাতে এই পানী দিয়া নাই হুকাই আছে এই ফুলনিখন মানে ছাগলীৰ কাৰণে মানে ফুলবিলাক তলত মানে থব নোৱাৰি সব মানে ওপৰত এনেকে দেউতাই এনেকে দি দিছে আৰু টাব আনিবলৈ আছে কিবা কিবি আনিবলৈ আছে ফুলবিলাক এনেকে থৈ দিয়া হৈছে এটো পাত ফুল হয় এটো পাতৰ পৰা ফুলটো ওলাই এটো পাতৰ পৰা ফুলটো ওলাই দেখাই দিছো এই ওলাই আছে দেখিছে নহয় তাৰ পিছতে এতিয়া আমি ওলাইছো গাড়ী ষ্টাৰ্ট হৈ গ'ল এতিয়া মই গাড়ী উঠিম অনসু পাছফালে উঠিছা নেকি এতিয়া গাড়ীত উঠিছো বাই বাই যাও দে এতিয়া গাড়ীত উঠিলো আৰু এতিয়া আমি যাম মা ঘৰলে আৰু মা ঘৰলে মানে যাওঁ এটা কাৰণ আছে তাত গৈ কৈ আছো বিশেষ কাৰণ নহয় কিন্তু সৰু কাৰণ এটা আছে গাঁৱৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখাই দিছো ইমান ধুনীয়া হেউজিয়া হেউজিয়া আসলতে মই মোৰ আগৰ ভিডিও বিলাকতো কৈছোৱে যে মোৰ হেউজিয়া পৰিৱেশবোৰ খুব ভাল লাগে হেউজিয়াবোৰ মোৰ খুব প্ৰিয় গতিকে হেউজিয়া আপোনালোক কাৰ কাৰ প্ৰিয় কমেন্ট কৰি জনাব আৰু আপোনালোকে গাঁও ভাল পায় নে চহৰ ভাল পায় হেতু আপোনালোকে কমেন্টত জনাব এইখন হৈছে বিল সৰু বিল ইয়াতে মাছ খুব মানে মাছৰ উজান উঠে আৰু ইয়াত সবে মাছ ধৰে বহুত মাছ আছে ইয়াতে কিন্তু আমাৰ ঘৰৰ মানুহ মাছ ধৰিবলৈ নাহে ইয়াতে কিন্তু বেলেগ মানুহে সবে মাছ ধৰে দেখো আৰু বহুত মাছ পায় আমি আসলতে কিনিয়ে খাওঁ মাছ ললে মানে আমি ইয়াত মাছ যদি ওলাই আমি কিনি খাওঁ এটো হৈছে এটা ফিচাৰী এটা আছে ইয়াতে বহুত ডাঙৰ ফিচাৰী এটো দেখাই দিছো ফিচাৰীটো আপোনালোকক এটো চাও মানে গাঁও বুলি ক'লে সঁচাকে গাঁৱৰ পৰিৱেশটো ইমান শান্ত মানে ইমান বেছি ভাল লাগে গাঁৱৰ পৰিৱেশবিলাক মানে এজাক বতাহ মাৰি থাকিব আৰু আপোনাৰ মানে খোজকাঢ়ি ৰাতিপুৱাই হওক বা আপোনাৰ আবেলিয়ে হওক খুব বেছি ভাল লাগে আৰু গাঁৱৰ একা বেকা আলিৰে যোৱাৰ মাদকতাই সুকীয়া আৰু এইফালে ইহঁতি বহি আছে টিকলাকিটা অনসু ই মানে ইয়াৰ এটা পৰিচয় কৰাই দিব লাগিব মোৰ ভিডিওবিলাক সব ইয়ে বনাই দিয়ে তাৰপিছতে মইতো নাজানো ভালকে বনাবলৈ কাৰণ মোৰ চেনেলটো নতুন হয় আৰু প্ৰথম ভিডিও বনাবলৈ মই এতিয়ালৈকে শিকা নাই ভালকে গোটেইখিনি হিয়ে শিকাই দিছে আৰু হিয়ে বনাই দিয়ে আৰু হি কিন্তু এটা কথা দেই হি মোৰ প্ৰত্যেকটো ভিডিও বনোৱাৰ বিনিময়ত 20 টকাকে পইচা লয় হেতু আপোনালোকক মই কৈ দিছো আৰু এইফালে টিকলু মানুহ চোৱা হাই কৈ দিয়া মাৰ চেনেলটো লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব বুলি কৈ দিয়া আপোনালোকে মৰম দিব মাক মা যাতে আৰু আগবাঢ়ি যায় কৈ দিয়া এটো হৈছে আমাৰ ৰাস্তা আগতে ৰাস্তাটো বহুত বেয়া আছিল এতিয়া ৰাস্তাটো এনেকে ব্লক দিলে এতিয়া পথাৰিটো বহুতখিনি ভাল হৈছে মানে বতৰ যেতিয়া বেয়া হয় তেতিয়া অহা যোৱা কৰিবলৈ খুব বেছি দিগদাৰ হয় স্কুললে অহা যোৱা কৰা আৰু এইখন ইয়াতে এখন পাৰ্ক আছে সৰু নতুনকে পাৰ্কখন উদ্বোধন হৈছে এবছৰ হৈ গ'ল কিন্তু এতিয়া নতুনকে বস্তু আনিছে এইখন গাঁৱতে এখন পাৰ্ক আছে খুব বেছি ভাল লাগিছে এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক ইয়াত গঢ় লৈ উঠিলে গাঁৱৰ অনুষ্ঠানত ভাল লাগে গাঁৱৰ সমাজত আৰু এইখন হৈছে ভাওনা সদৌ অসম ভাওনা প্ৰতিযোগিতা ধিতাইপুখুৰী সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম আৰু শিৱসাগৰ জিলা সমিতিৰ সৌজন্যত ধিতাইপুখুৰী আঞ্চলিক সমিতি আৰু সাৰংগ সাংস্কৃতিক গোষ্ঠী ধিতাইপুখুৰী উদ্যোগত পাতিছে কেইবাটাও মোজা লগ হৈ পেলাই ৰাইজৰ সহযোগত পাতিছে আপোনালোকক মোৰ এই ভিডিওটোৰ যোগেদিয়ে আপোনালোকক মই এই ভাওনা সমাৰোহলৈ আমন্ত্ৰণ জনাইছো নিশ্চয় আপোনালোক আহিব মোৰ ভিডিওটো যোনে যোনে চাইছে আৰু 15 তাৰিখে আমাৰ ইয়াতে হ'ব সৰুবিল এইখন দেখাই দিছো সৰুবিলখন হেয়া পেণ্ডেল তৰিছে দেখিছে নহয় অলপকে মই গাড়ীৰ ভিতৰৰ পৰা ভিডিওবিলাক কৰিছো ক্লিয়াৰলি নহবও পাৰে তথাপিতো মই আপোনালোকক দেখাই দিছো নিশ্চয় আহিব আপোনালোকক আমন্ত্ৰণ জনাইছো মই আহি পালো এতিয়া নঙলামৰা ঘাট আৰু নঙলামৰাত আমি আহিছো মাংখো নিবলে আৰু মই আজি ঘৰলৈ যাবলৈ ওলাইছো মানে কথাটো হ'ল যে মায়ে বনাই দিয়া জালুকিয়া মাংস খোৱা মানে লোকেল কুকুৰা জালুক দি পেলাই খোৱাটো মানে মোৰ আজি খুব খাবলৈ খোৱাটো নহয় একচুৱেলি খাবলৈ খুব মন গৈ আছে আৰু সেইটো কাৰণে মই দেখাই আছো মাংস নিবলৈ আহিছো কোনটো কুকুৰা নিউ চাই আছো ইয়াত কুকুৰা ধেৰ আছে আপোনালোকক দেখাই আছো মই চাই থাকিম ভিডিওটো কিছু কৰিব এইখিনি হৈছে কুকুৰা কোনটো কুকুৰা লয় এতিয়া
বাইক ল'লে দেই কিমান আছে 1 কিলো অঁ সেইটোকে লৈ লওঁ সেইটোকে দি দিয়া মানে হেৰিটো বেলেগ বেলেগ মাংস কাটি আছে দেই আমাৰ দলং এখনৰ কাম চলি আছে সেইটো কাৰণে আমি এইটো ৰাস্তাইদি আহিলোঁ এইটো ভাজনী গাঁও হৈ আমি সোমাইছোঁ আৰু এইফালেদি আমি গুমুঠা গাঁৱলৈ যাম এতিয়া আৰু অলপ সময় পাছতে আমি গুমুঠা গাঁও পামগৈ গাঁৱৰ ৰাস্তাইদি গৈ আছোঁ অলি গলি কেঁকুৰি বাট ভাল লাগে মই এইফালে যোৱা নাই বাৰু কিন্তু মানে আজিহে এইফালেদি যাবলৈ ওলাইছোঁ ব'লকচোন গৈ থাকোঁ কেতিয়া পামগৈ আৰু আবেলিৰ পৰিৱেশ দেই গাঁৱৰ সোণগুটি ধাননিয়ে পথাৰ ভৰি আছে কৃষকৰ হেঁপাহৰ আবেগৰ দেখাইছোঁ এবাৰ এইখিনি ধান তেনেকৈ হোৱা নাই নেকি জানো গুটি ধানবোৰ হোৱাই নাই দেখোন কমকৈ হৈছে নেকি ধাননি পথাৰখন এবাৰ দেখাই দিছোঁ আৰু যিটো ৰাস্তাইদি আহিছোঁ ৰাস্তা বেয়া ঠেকেচিছে একেবাৰে হ'লেও ভাল লাগিছে বোলে আহি আমি মা ঘৰৰ ৰাস্তা সোমাইছোঁ দেই আমাৰ মা ঘৰৰ ৰাস্তাও একেবাৰে বেয়া মানে যিকণ অকণমান সোমাব লাগে পকাই হয় কিন্তু যিকণ সোমাও মানে অকণমান সেইকণ একদম বহুত বেয়া মানে দেখাই দিছোঁ ৰাস্তাটো এবাৰ শৈশৱৰ কৈশোৰৰ স্মৃতি জড়িত হৈ আছে ইয়াত সোমাই আহিলে মনত মানে পৰি আহে আৰু ল'ৰালিৰ কথাবোৰ দেখাম আপোনালোকক লাহে লাহে সকলোবোৰ স্কুলখন মই পঢ়া খেলা জেগাবোৰ ঠাইবোৰ সকলোবোৰ দেখাম আপোনালোকক আমি আহি পালোহি মাৰ ঘৰ এইটো হৈছে মাৰ ঘৰ দূৰৰ পৰা দেখাই দিছোঁ এইটো আন্ধাৰ গেটখন খুলিলোঁ মাৰফি আহি মা ঘৰ পালোহি আৰু মায়ে এতিয়া মায়ে মাছ বাচি আছে এয়া পথাৰত বোলে আজি পথাৰত নহয় পুখুৰীটো বোলে সিঁচিলে বোলে আৰু এইফালে আমাৰ ধুনীয়া ল'ৰাটো শুই আছে সি বাৰে বাৰে অকল মুখখন ঢাকি দেখাই থাকে ইয়াক ভালকৈ দেখাই দিছোঁ এয়া সি তাতোতো দেখুৱাইছে মানে মানুহক চাহ পাতিছোঁ চাহ বনাবলৈ লৈছোঁ আৰু এটা বস্তু খাবলৈ লৈছোঁ কি জানেনে এইটো এইখিনি কি বাৰু সান্দহ কল গুড় গাখীৰ আৰু সান্দহৰ লাড়ু বহুত দিন খোৱা নাই এতিয়া খাম আজি খাম এইখিনি তুমি এবাৰ খালাই আকৌ এইখিনি চাহ সান্দহ মাছ ফ্ৰাই কৰি আছে দেই মায়ে সৰু মাছ পিঁয়াজ দি ভজা মানে মাংস লোকেল মাংস এইখিনি মায়ে অমিতা কাটি আছে অমিতাটো পকা নমা কেঁচা নহয় কেঁচা পকা দেখা নিচিনা লাগিলে এইখিনি নিমখ হালধি চব গোটাই লোৱা আছে আৰু এইখিনি হৈছে জালুক আৰু এইফালে জুই জ্বলাই থোৱা আছে পানী গৰম হৈ আছে দি থোৱা আছে আৰু এতিয়া বনাব কেনেকৈ বনাই মই দেখাই আছোঁ চকুত পৰিলে এতিয়া নালাগে বুলি ক'বলৈ নাই চব কৰিলে আকৌ কথাটো মংগলে বাদ দিয়ে চব কৰিলে হালধি দিবানে আৰু আগতে কথাটো পাতি ল'ব লাগে আমি এইবাৰ নাপাতিলোঁ কাৰণে সেইটো গণ্ডগোল লাগিলে খুৱাই দিলোঁ লৰালৰিকে সোনকালে এনেকৈ কৰিবলৈ ক'লে দিয়ে
কৰিব কিমান দিছে বাৰু এইটো কাটি পেলাই তাৰমানে যিটো পাব কম হৈছে মাংস ভাজা হৈ আছে অমিতা আৰু আলু বনোৱাৰ পদ্ধতিবিলাক সকলোৰে বেলেগ বেলেগ দেই নিমখ দিছে মছলাখিনি এতিয়াহে দিছে মছলাখিনি দেৰিকৈ দিছা নেকি জুইত পটককৈ সিজি যায় ন এইটো খাই মই ভাল পাওঁ জালুক দেখিয়ে খাওঁ খাওঁ লাগিছে দেখিয়ে খাওঁ খাওঁ লাগিছে জোল অলপ সৰহকৈ কৰি দিব আছে দেই এয়া চবে পাছফালে জুহালতে বহি চবে খাই আছে কেনেকুৱা হৈছে ভাইটি কৈ দিয়া আকৌ টেষ্টি টেন 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 তো আজি ভিডিঅ'টো আছিলে ইমানে খালোঁ মাংস কুকুৰা মাংস জালুক দিয়া জোল ভাত মাছ ফ্ৰাই খালোঁ খাই আহি নাচি আছে এতিয়া যাওঁ আৰু আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া আপোনালোকৰ মৰমবোৰ দিব কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ গুড নাইট